নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আজিৰ নতুন এটি ভিডিঅ'লৈ। আজি বৰ্তমান মই মোৰ সাইটলৈ আহি আছিলোঁ। সাইটত এটা স্কিম এটা মই চাবলৈ আহিছিলোঁ। সাইটত আহি থাকোঁতে গম পালোঁ মানে মোক এটা চকুৰ বিনামূলীয়া শিবিৰলৈ মাতিলে। তাৰপিছত মই আহি কিনে দেখা পালোঁ ইয়াত মোৰ পিছফালে ধুনীয়াকৈ চকুৰ বিনামূলীয়া শিবিৰ হৈছে, তাতে ডাক্তৰ আহিছে। তাৰপিছত শুনিবলৈ পালোঁ ইয়াত বোলে আমাৰ ভেৰগাঁও সমষ্টিৰ মাননীয় EM ছাৰো আহিছে, ডাবৰীয়া ছাৰো আহিছে। গতিকে এটা সুন্দৰ পৰিৱেশ, এটা ভাল যোগাত্মক কিছুমান আপোনালোকলৈ আগবঢ়াব লাগে। তো বলক বেছি পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ পশ্চিম বটলা VCDC বৰ্তমান বিনামূলীয়া চকুৰ শিবিৰ চলি আছে। বিনামূলীয়া চকুৰ শিবিৰত চিকিৎসক মহোদয়ে সুন্দৰকৈ চকুৰ চিকিৎসা কৰি আছে। যদি আপুনি যায় লৈ যায় পেচেণ্টটো, এইটো কাগজ দেখালে তাত দেখিছে 300 টকা বেছি। ছাৰ নমস্কাৰ। আপোনাৰ শুভ নামটো জনাব। মোৰ নাম আমোচ ৰাণা, উত্তম আমোচ ৰাণা। ছাৰৰ ঘৰ অৰুণাচল। আচ্ছা, নমস্কাৰ জনাইছোঁ ছাৰ। বৰ্তমান আমাৰ চৌদিশে যিটো চকুৰ সমস্যা চলি আছে, চকু জ্বলা পোৰা কৰা আমি মানে ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ। তো এই যে চকুৰ সমস্যাটো চলি আছে, ইয়াৰ ওপৰত মানে অকণমান পৰামৰ্শ আমাৰ চেনেলৰ যোগেদি অকণমান আগবঢ়াওক। এটা আজিকালি একটা वायरल হৈ আছে कंजंक्टिवाइटिस इन्फेक्शन है आप में, तो थोड़ा सा साफ सुथरा रहना है। एक दूसरे के साथ जिसके साथ लग गया थोड़ा सा साफ सुथरा थोड़ा दूरी डिस्टेंस लगा कर रखना है। उसको अगर एंटीबायोटिक हम देंगे तो कुछ नहीं है, ठीक हो जाएंगे। 1 हफ्ता से पकड़ लो 10 दिन के अंदर हो जाएंगे। टेंशन लेने के बाद नहीं हो चीज़ वायरल एक से एक दूसरे को लग जाते हैं। एक परिवार में एक को लग गया तो उसके साथ जो क्लोज ज़्यादा होता है उसको लग जाता है। फिर ऐसे करके 3-4 को ऐसे फैमिली में हो जाता है। কিবা ক'ব বিচাৰে নেকি আৰু পৰামৰ্শ আমাৰ ৰাইজলৈ? আৰু আমি এইটোৱে ক'ব বিচাৰিছোঁ, যেতিয়া মানে আপোনাৰ যিকোনো চকুৰ প্ৰব্লেম যদি হয় নেগলেক্ট নকৰিব, এভইড নকৰিব। ট্ৰিটমেণ্টটো ল'বলৈ হস্পিটেলত যাই পিনে ট্ৰিটমেণ্টটো ল'ব। এনেকৈ সৰু সৰু প্ৰব্লেম পৰাহে ডাঙৰ প্ৰব্লেম কৰি যায়। সেইকাৰণে ট্ৰিটমেণ্টটো এভইড নকৰিব লাগে। ট্ৰিটমেণ্ট লৈহে আমি চকুটো আমাৰ চাইডটো ভিজনটো ভাল ৰাখিব। হয় হয়, আপোনাৰ এই বহুমূলীয়া বক্তব্যৰ বাবে আপোনাক ধন্যবাদ যাচিলোঁ। ধন্যবাদ ছাৰ। থেংক ইউ। কি ক'ব ছাৰ, আজি যি এই পিছপৰা অঞ্চলত হেল্পিং হেণ্ড এছ'চিয়েশ্যনৰ আৰু আপোনালোকৰ নেতৃত্বত চকুৰ বিনামূলীয়া চিকিৎসা শিবিৰ আমাৰ ডিমাকুচি বৰংগাজুলি স্থিত হেল্পিং হেণ্ড এছ'চিয়েশ্যনে আজি বুলি নহয়, তেওঁলোকে 2019 চনৰ পৰাই বিশেষকৈ আমাৰ এই ওদালগুৰি জিলাৰ পশ্চিম ভাগত আমাৰ বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ মানুহখিনি হওক, চকুৰ সমস্যা, কেঞ্চাৰ, বিভিন্ন ৰোগত ভোগা তেখেতসকলক তেওঁলোকে সহায়ৰ হাত আগবাঢ়ি আহিছে। আৰু সেই হিচাপে বিভিন্ন ঠাইত তেওঁলোকে চিকিৎসা শিবিৰ পাতিছে, সজাগতা শিবিৰ পাতিছে। আৰু সেই হিচাপে আজি পশ্চিম বটলা VCDCৰ অন্তৰ্গত সেই বাৰাংগাবাৰী গাঁৱত চকু চিকিৎসা শিবিৰ আৰু সেৱা ইয়াত লোৱা হৈছে। আৰু ইয়াত এই অঞ্চলৰ বহুত দৰিদ্ৰ শ্ৰেণীৰ মানুহ যিসকলে চকুৰ সমস্যাত ভুগি আছিলে, তেওঁলোকে আৰ্থিক অভাৱতে হওক বা সজাগতাৰ অভাৱতে হওক তেওঁলোকে চিকিৎসা লোৱা নাছিলে, তেওঁলোকক আমাৰ VCDCৰ তৰফৰ পৰা মাতি অনা হৈছে আৰু তেওঁলোকে আহি ইয়াত চিকিৎসাটো লৈছে। আৰু যিসকলক উচ্চ পৰ্যায়ৰ চিকিৎসাৰ প্ৰয়োজন হ'ব বা অপাৰেশ্যন টাইপৰ কিছু প্ৰয়োজন হ'ব, গুৱাহাটীলৈ নিবলগীয়া, সেইখিনিও আলোচনা কৰা হৈছে আজি যে তেখেতসকলকো আমি গুৱাহাটীলৈ বা উচ্চ পৰ্যায়ৰ কাৰণে চিকিৎসাৰ কাৰণে ব্যৱস্থা কৰা হ'ব বুলি। আৰু হিচাপে মই সহায় কৰি দিয়া হ'ব। আৰু আগতো কিছু ব্যক্তিসকলক মই সহায় কৰিছিলোঁ আৰু সেই হিচাপেও সহায় কৰিছোঁ। আমাৰ এই ভিতৰুৱা অঞ্চলবিলাকত সকলোৰে চকুৰ সমস্যাটো থাকে, কিন্তু তেওঁলোকে সজাগ নহয় আৰু ইগনোৰ কৰি থাকে যে কিবা এটা সমস্যা হৈছে সেইটো আৰু নহ'ব বা নিজে নিজে ভাল হ'ব, সেই বুলি ইগনোৰ কৰি পেলাই
সৰু সমস্যাসমূহতে তেওঁলোকে ট্ৰিটমেণ্ট নলয়, যাৰ কাৰণে এটা পৰ্যায়ত একদম লাষ্ট ষ্টেজ যিটোক আমি বুলি ক'ব পাৰোঁ যে দৃষ্টি হেৰাবলগীয়া হয়। তো সেইটো আমাৰ জীৱনৰ খুব ভয়ংকৰ এটা পৰিস্থিতি হয়। তো সেইটো কাৰণে সজাগতাও প্ৰয়োজন হয়, আৰু সেই হিচাপে আজি আমি ৰাইজৰ লগত আলোচনাও কৰা হৈছে যে আমি সৰু সময়তে বা কম সময়তে যেনেকুৱা আমি ট্ৰিটমেণ্ট ল'ব লাগে সেইখিনিও ৰাইজক বুজাই দিয়া হৈছে। সেই দোস্ত, আজি এই চকুৰ বিনামূলীয়া শিবিৰত আহি কেনে আমি ডাঙৰীয়াৰ ঘৰত দুপৰীয়াৰ ভাতমুঠি গ্ৰহণ কৰিলোঁ। মাক কচম কৈছোঁ, বহুত বঢ়িয়া লাগিছে খাই। পশ্চিম বটলাত আজিলৈকে ইমান চালিয়া খানা খাই পোৱা নাছিলোঁ। ডাঙৰীয়াৰ নামটো কওক। বডোচা বড়ো। নামটোতে বড়োত মানে এটা ফিল সোমাই আছে। আপোনাৰ ধৰ্মপত্নী? ফুলমণি বড়ো। ক'ত আছে? লাজ কৰি পলাইছে বাৰু। বহুত ভাল লাগিল আজি আমাৰ। আচলতে ধন্যবাদ দিব লাগিব আমাৰ পশ্চিম বটলা VCDCত যিখিনি কৰ্মকৰ্তা মানে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, তেওঁলোকে আচলতে তেওঁলোকৰ কাৰণে এইখিনি হ'বলৈ পালে। তো সেই বহুত বহুত ধন্যবাদ আমাৰ সমূহ পশ্চিম বটলাবাসী কৰ্মকৰ্তালৈ। চ' বন্ধুসকল, ভিডিঅ'টো এইখিনিতে সামৰিব লাগিব। যদি ভিডিঅ'টো লাইক কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় জুবিন দা, জয় অসম, মন যায়।